নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। আজি মই বনাবলৈ লৈছোঁ কচু আৰু মাছৰ মূৰ। কচুৰ লগত মাছৰ মূৰ কেনেকৈনো বনাই তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। মই কচুখিনি ধুই কাটি ভালদৰে ধুই লৈছোঁ। ধুই লৈ পেলাই মই এখন কেৰাহীত অলপ পানী দি এনেদৰে অলপ বইল হ'বলৈ দিছোঁ, যাতে কচুখিনি অলপ সময় সিজে। আৰু এফালে এখন কেৰাহীত মই মাছৰ মূৰ অলপ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত মই এনেদৰে কেৰাহীখনত এনেদৰে কচু সিজিছেনে নাই এবাৰ চাইছোঁ। তাৰপিছত কচুখিনি সিজা হৈ গৈছে আৰু মই এতিয়া এখন কেৰাহীত অলপ তেল দিছোঁ আৰু ইয়াতে মিঠি গুটি অলপ দিছোঁ আৰু আদা নহৰু পেষ্ট মই বনাই থৈছিলোঁ, তেজপাত একেলগে সকলোখিনি দি দিছোঁ। যেতিয়ালৈকে মছলাৰ কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে মই ইয়াক এনেদৰে অলপ লৰাই ভালদৰে অলপ ভাজি লৈছোঁ। গেছটো একেবাৰে ল' ফ্লেমত দি থৈছোঁ মই, যাতে ভালদৰে সিজে। আৰু ইয়াৰ ওপৰত মই জালুক দিছোঁ 1 চামুচ। বেলেগ মছলা মই তেনেকৈ ব্যৱহাৰ কৰা নাই। আৰু অলপ হালধি দিছোঁ। এনেদৰে গোটেইখিনি মিশ্ৰণ ভালদৰে মিলাই কেৰাহীখনত মই এনেদৰে লৰাইছোঁ আৰু এতিয়া মই বইল কৰি থোৱা কচুখিনি ওপৰত ঢালি দিছোঁ। দিয়াৰ পিছত এনেদৰে অলপ সময় মই লৰাই আছোঁ আৰু আপোনালোকে নিমখৰ সোৱাদ অনুসৰি দিব। আৰু মই ইফালে ভজা মাছ ফ্ৰাই কৰি থোৱা আছিল যে এইখিনি মই ওপৰত দি দিছোঁ। এনেদৰে দিয়াৰ পিছত গোটেইখিনি একেলগ কৰি মই অলপ সময় এনেকৈ ল' ফ্লেমত ৰাখিম, যাতে 10-15 মিনিট ৰাখিম, যাতে ই ভালদৰে সিজি যায়। আৰু আপোনালোকে পানীও দিব পাৰে, মই তেনেকৈ পানী ব্যৱহাৰ কৰা নাই। আৰু মই এনেদৰে অলপ সময় ৰখাৰ পিছত সিজিছে নে নাই চাইছোঁ। আৰু কচুৰ পৰা যিহেতু অলপ পানী ওলায়, সেইকাৰণে মই পানী ব্যৱহাৰ কৰা নাই। আৰু এনেদৰে লৰাৰ পিছত শেষত কচুখিনি হৈ গৈছে খাব পৰা। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই মোক জনাবলৈ শেষত নাপাহৰিব। আৰু যদিহে মোৰ ৰেচিপিটো ভাল পালে চাই, তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।